বান্ধি ৰাখি লাভ নাই উৰিব দিয়া। আৰু চোৱা, দিনৰ শেষত যদি ঘূৰি আহে মৰমত আদি ৰাখা। এটা সঁচা ভালপোৱা এটা অসহায় জীৱনক নতুন ৰূপ দিব পাৰে, আৰু এটা মিছা ভালপোৱা এটা সুন্দৰ জীৱনক ধ্বংস কৰি দিব পাৰে। যিজনে তোমাক খং ভাঙিবৰ কাৰণে ব্যাকুল হয়, তেওঁ তোমাক বহুত ভাল পায়। তোমাৰ ফোনটো ৱেইটিং পালে যিজনে মনত ব্যথা পায়, তেওঁ তোমাক ভাল পায়। তোমাৰ লগত আন কাৰোবাক দেখি যাৰ চকুত চকু পানী আহে, তেওঁ তোমাক ভাল পায়। তোমাৰ কষ্টত যিজনে কষ্ট পায়, তেওঁ তোমাক ভাল পায়। তুমি কষ্ট পাবা বুলি যিজনে নিজৰ কষ্ট লুকাই ৰাখে, তোমাৰ লগত হাঁহি হাঁহি কথা পাতে, তেওঁ তোমাক ভাল পায়। যিটো ভালপোৱা যিমান গোপন হয়, সেই ভালপোৱা সিমান গভীৰ হয়। যদি ৰূপ দেখি কাৰোবাক ভাল পোৱা, তেনেহ'লে সেইটো ভালপোৱা নহয়, সেইটো হ'ল বাছি লোৱা। যদি শৰীৰ দেখি কাৰোবাক ভাল পোৱা, তেনেহ'লে সেইটো ভালপোৱা নহয়, সেইটো হ'ল লালসা। যদি টকা দেখি কাৰোবাক ভাল পোৱা, তেনেহ'লে সেইটো ভালপোৱা নহয়, সেইটো হ'ল লোভ। তেনেহ'লে ভালপোৱা কাক বোলে? যদি কাৰোবাৰ মন দেখি ভাল পোৱা, তেনেহ'লে সেইটোৱে সঁচা ভালপোৱা। যদি তুমি এবাৰ তেওঁক চাবলৈ চটপটাই থাকা, তেনেহ'লে সেইটো সঁচা ভালপোৱা। এবাৰ এজনী ছোৱালীয়ে এজন বৃদ্ধক প্ৰশ্ন কৰিলে, ভালপোৱাৰ সততা কি? তেতিয়া বৃদ্ধজনে উত্তৰত ক'লে, তুমি কাষৰ বাগিচাত গৈ সকলোতকৈ সুন্দৰ ফুলপাহ বাছি আনা। ছোৱালীজনী তেতিয়া গোটেই দিনটো বাগিচাত সুন্দৰ ফুল পাই বিচাৰি বিচাৰি দিনৰ শেষত খালী হাতে ঘূৰি আহে। তেতিয়া বৃদ্ধজনে ক'লে, ফুল নানিলা যে? ছোৱালীজনীয়ে ক'লে, মই গোটেই দিনটো ফুল বিচাৰিলোঁ, এপাহ ফুল বহুত ধুনীয়া আছিল, কিন্তু মই তাতকৈ ধুনীয়া ফুল পোৱাৰ আশাত আৰু আগুৱাই গ'লোঁ, কিন্তু আগত আৰু ফুল নাপালোঁ। আৰু পুনৰ আগৰ ফুলপাহ বিচাৰি ঘূৰি আহিলোঁ, কিন্তু তেতিয়া দেখিলোঁ ফুলপাহ আন কোনোবাই লৈ গৈছে। বৃদ্ধজনে তেতিয়া ক'লে, এইটোৱে ভালপোৱাৰ সততা। যেতিয়া মানুহৰ আগত তেওঁৰ বাবে উপযুক্ত ভালপোৱা মানুহজন থাকে, তেতিয়া মানুহে তাৰ মূল্য নুবুজে। আৰু যেতিয়া মূল্য বুজি পায়, তেতিয়া বহুত পলম হৈ যায়। এৰি যোৱাটো আৰু ঘূৰাই পোৱা নাযায়। জীৱন হ'ল জীয়াবৰ বাবে, মন হ'ল দিয়াৰ বাবে, বন্ধুত্ব হ'ল জীৱনক সুন্দৰ কৰাৰ বাবে, আৰু ভালপোৱা হ'ল গোটেই জীৱনৰ কাষত থকাৰ বাবে। দুয়োজনে ইজনে সিজনক ভালপোৱা ইয়াতকৈ সুন্দৰ বোধ হয় আৰু একো নহয়। ভাল পালে আজীৱন ভালে থকাৰ কামনা কৰিব লাগে। ভাল পালে আজীৱন ভালকৈ ৰাখিব লাগে বা ভালকৈ থাকিব দিব লাগে। সকলো সময়তে ভালপোৱা মানুহজনৰ হাত ধৰি আগুৱাই যাবা, সেইটো হয়তো অসম্ভৱ। কিন্তু জীৱনটো এবাৰেই পাইছা, সেয়েহে সম্পৰ্ক থাকক বা নাথাকক, ভাল পালে আজীৱন সন্মান বজাই ৰাখিব লাগে। সেয়েহে সম্পূৰ্ণ চেষ্টা কৰা যাতে এই সন্মানটো বজাই ৰাখিব পাৰা। কথাবোৰ যদি মন চুই গৈছে, তেনেহ'লে প্লিজ এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিবা, ভালে থাকিবা।